तो हेलो एवरीवन की खबर आपनालोकर आशा करो भाले और आपनालोकर कृपात मैं भाले आसो। तो गाइस आज आमी आपनालोকক देखाबोलै गई आसो एखन गाँवर मनोमोहा दृश्य। ब्लग तो एकदम हेवलैके चाइ थाকক आपनालोকক की देखाब पारो चाइ थाকক एखन गाँवत की थाकिब पारे। तो देरी नकरि बोलक आमी चाइ आहো गाँवखনত की आछे। तो गाइस आহি পালো এই গাঁওখন। এতিয়া এই গাঁওখনতে আমাৰ মামাহঁতৰ ঘৰ আছে। তো মামাহঁতৰ ঘৰত গৈ এতিয়া জিৰণি লৈ পিছত ক'ত কি আছে গাঁওখনত দেখাই আছো আপোনালোক। তো গাইস গাঁওখন চাই ভালে লাগে। গাঁওখনৰ প্ৰায় সকলোবিলাক মানুহে কৃষিজীৱী হয়। ইয়াত মানুহে প্ৰায় এই খেতি বাতি কৰিয়েই জীৱন নিৰ্বাহ কৰে। তো গাঁওখনৰ চাৰিওপিনে বাজে কৃষ্টিৰ খেতিয়ে দেখা পোৱা যায়। আমি যিপিনে চাওঁ খেতি যদি এফালে সৰিয়হৰ খেতি আনপিনে বেলেগ কিবা খেতি মানে মেইনলি খেতিৰ ওপৰতে নিৰ্ভৰশীল। আৰু মৰ্নিং টাইমতো ইমান মজা লাগে গাইস, আপোনালোকক দেখাম ৰ'ব। तो गाइस সেই কারণে আমি মানে মামার ঘৰত আহিলে পৰিবেশটো চাই একদম বহুত ভাল লাগে। গাইস এটো এটা নরমাল ভিডিও হে আছিলাম, মানে মই মামাৰ ঘৰত ফুৰিব আহিছিলো যে ভাবিছিলো কি আছে অলপ কিবা আপোনালোকক দেখাই দিও। এই দেখালো আজিৰ ভিডিওটোত। যদি আপোনালোকে ভিডিওটো ভাল পাইছে অবশ্যই শেয়ার এটা কৰি দিব আৰু ভিডিওটো চাই কেনে পালে অবশ্যই কমেন্টত জনাব আৰু ভাল পালে লাইক এটা কৰি দিব। জানি এটা ইউটিউবাৰৰ যদি আগবাঢ়িব লাগে তো আপোনালোকৰ সাপোৰ্টৰ দৰকাৰ আছে। তো আপোনালোকে যিমান পাৰে মোক সাপোৰ্ট কৰি গৈ থাকক। মই আপোনালোকক যিমান পাৰো ভাল ভিডিও দিবলৈ চেষ্টা কৰিম।